এইফালে কিয় ওলোৱা নাই এইবাৰ গম পালোঁ তাৰমানে এই 5জন জীপ আসন্দ আছে ইয়াতে আৰু মোৰ লগত 6জন 7জন হ'ল এটা কথা কওঁ বেয়া পাবা নেকি আমিতো অলপ ভুল হৈছে বুলি কিনে আৰু যিহেতু আৰু এইটো অলপ মানে চাব লগা বস্তু তো হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু জাটামটা ভ্লগ। তো গাইজ আকৌ এটা নতুন ভ্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া টাইম হৈছে প্ৰায় 9:30 আৰু মই এক ঠাইত যাব ওলাইছোঁ মানে শংকৰ ঘৰত মই এটা বস্তু আনবাৰ কাৰণে যাই আছোঁ মানে আমাৰ 3জন পৰিয়ালটো মানে একজন আৰু বাঢ়াবৰ কাৰণে শংকৰ ঘৰলৈকে যাই আছোঁ। কোন সেই একজন তো আপোনালোকক দেখাই আছোঁ তাৰ আগতে শংকৰ ঘৰলৈকে যাই থাকোঁ বোলো গাইজ। আৰু যোৱাকালি মানে মামাৰ স্কুটিখন আনিছোঁ দেই মামাৰ স্কুটিখন আনিছোঁ এখন মামাৰ স্কুটিখন মানে যোৱাকালি আনিছোঁ। তো হেমন্ত মামাৰ নহয় দেই এতিয়া মোৰ নিজৰ মামা। বাকী টাইলছ লগাই দিছোঁ ঘৰত ধুনীয়াকৈ হৈ গ'ল। দৰ্জা এখন লগাব আছে আৰু পিছফালে খিৰিকী লগাব আছে বাকী হৈ গ'ল কমপ্লিট আৰু কালাৰিঙৰ অলপ কাম আছে সেইখন। বাকী এখন স্কুটিখন হেমন্ত মামাৰ নহয় দেই তো ৰাস চাবৰ কাৰণে আনিছোঁ আজিও ৰাস চাব যাম। তো এতিয়া শংকৰৰ তাকলৈকে যাই আছোঁ গাইজ। কি শংকৰ ঘৰত অহা কাৰণটো মোৰ এইটোৱে মানে ইমান ভালকৈ মাকৰ গাখীৰ এৰাই নাই মানে মাইকে কাইবা মাৰছে নাই কিহে একো বৰ্তমান একো হেৰিয়ে পোৱা নাই সন্ধানহীন হৈ আছে আৰু আজি 4 দিন হ'ল বোলে মাকে অহাই নাই কাইবা কোবাই মাৰছে না কি কৰিছে একো গমেই পোৱা নাই। কান্দন শুনছা তাৰ ইমান দুখ লাগছে মানে আৰু মানে প্লেনিং আছিল বেলেগ কিন্তু হৈ গ'ল বেলেগ মানে কি ক'ম আৰু মানে দুখ নাই নহ'লে পোলাকবাৰী যোৱা টাৰ্গেট লৈছিলোঁ কিন্তু তাতো অলপ দুটা হৈ গ'ল সেইটো কাৰণে মানে আজিও আমি হেকৰাতে যাব ওলাইছোঁ। কালি যাম গাইজ মানে কালি পোলাকবাৰী নহ'লে আৰু এতিয়া আহি পালোঁ খুটাবাৰীৰ ৰাস। বেয়া নাপাব ইয়াৰ অৰিজিনেল চাউণ্ডটো মানে মই অলপ মিউট কৰি দিছোঁ মানে কপিৰাইট লাগে আৰু এটা ভিডিঅ' বনোৱাৰ পেৰে এডিটিং কৰাৰ পেৰে মানে ইমান কষ্ট হয় কষ্টৰ পাছত যদি কপিৰাইট লাগে ভিডিঅ'টোত মানে মনটো বহুত বেয়া লাগে সেইটো কাৰণে মানে মিউট কৰি দিছোঁ। এটা আধুনিক হৈ যায় আধুনিক নহয় এইটো একতো নকৰে। মাঘৰ বিহু আহিল মেজিৰ জয়ো জ্বলিল মানা মেজিৰ জয়ো জ্বলিল নয়নৰ
আপুনি পঢ়ি খাব পাৰে প্ৰতিজ্ঞা কৰিছে দম্ভ বা মৎসৰ আতিশয় অহংকাৰ আৰু পৰশ্ৰীকাতৰ ভাৱে এহি মতে ভক্তিমূত তামসিক ভক্তি বিষয়ত কৰি অহা যশবা ঐশ্বৰ্য চাৱে প্ৰতিমাতো মুহুক পূজয় তিনি প্ৰকাৰে এইটো ৰাজক ভকতি এনেকৈ চাইছো কোঠা পাতি যাক আৰু এইটো অলপ মানে চাব লগা বস্তু গোটেইখিনি দেখা মানে দেখা আছো মানে এই দেখা না কৃষ্ণই যে ধুনীয়াকৈ গছৰ ওপৰত মানে কাপোৰবিলাক থৈ দিয়ে ইয়াতে গোপিনীবিলাকে মানে গা ধুব ধুনীয়াকৈ চাব লগা বস্তু समझ रहे हो आप अभी मजा आएगा ना भिड़ो बड़ा हरामी हो बेटा কাপোৰবিলাক গছত থকাৰ কাৰণে অনুমানহে কৰিছোঁ কিন্তু দেই বাকী গাছ ইয়াতে 20 মিনিটমান সময় ৰখলোৱে কৃষ্ণ ওলাইছে না ৰাধা ওলাইছে না গোপিনী ওলাইছে কায়োৱে ওলোৱা নাই বাহিৰত গোপিনী চাই ভাল ঠিক কথা কৈছে ভাই দেৱে ওলাৱে ওলো সোনকালে এইফালে কিয় ওলোৱা নাই এইবাৰ গম পালোঁ তাৰমানে এই 5জন যি পাখণ্ড আছে ইয়াতে আৰু মোৰ লগত 6জন 7জন হ'ল এই 7জন পাখণ্ডৰ মাজত গোপিনী ওলাব হেতে লাজ পায়ে ওলোৱা নাই এতিয়াহে বনাই আছে তাৰমানে ইহে বুজি পালোঁ এয়া কিবা খুটি ৰুটি পুতি আছে এনেকৈ বাকী কেনে মজা বঢ়িয়া বঢ়িয়া দাদা আপোনাৰ ৰূপটো মানে চাণ্ডালৰ ৰূপ আপোনালোকে ক'ৰ পৰা আহিছে এইখন গাঁৱৰে বঢ়িয়া বঢ়িয়া ভালে লাগছে আচ্ছা আচ্ছা মানে যোৱা বছৰো ইয়াতে কৰিছিল কি বছৰে বছৰে কৰি থাকে নেকি আপোনালোকৰ গাঁৱৰ বাহিৰে আৰু ক'ৰবাত বেলেগত এনেকুৱা নিমন্ত্ৰণ বাকী এটা কথা ক'ব বেয়া পাবা নেকি তাৰমানে চালোঁ অলপ আগতে আপোনালোকৰ যি সৰ্প মানুহ গিলে মানে যিহেতু আমাৰ কৃষ্ণৰ দিনৰ কিছুমান বস্তু মানে হেৰি কৰা হৈছেতো ইয়াত দেখুওৱা হৈছে সৰ্প যিজন মানুহ গিলে তাৰমানে ভৰিত জোতা পিন্ধে এজন আছিল জোতা পিন্ধে তাৰ মানে মোৰ ছাইডত থকা এজনে মানে কমেণ্ট কৰিছে আৰু মানে এইটো অলপ ভুল হৈছে বুলি কিনে আৰু যিহেতু ভুল হৈছে কাৰণ সেইটো হ'ল যেতিয়া নেকি পঞ্চপাণ্ডৱে স্বৰ্গযাত্ৰা কৰে সেই যাত্ৰাটোত অজগৰে আটাইকেইজনকে গিলে এই গিলি থকা অৱস্থাটোত জোতা পিন্ধাটো অৱশ্যে ভুল তেখেতক মই বাৰু পঠিয়াই দিম ইয়াৰাই যদিও দিম বুলি ভাবি আছোঁ আচ্ছা আচ্ছা মোৰো বহুত দৃষ্টিগত হৈছে বাকী ধুনীয়া হৈছে সেইটো মানে কৈছিলে আৰু মানুহ এজনে মোৰ কাণত মোৰ নিজৰো দৃষ্টিগত বাকী ভালে লাগিল আপোনালোকৰ এই যি হেৰি চাই কিনে ভাল লাগিল বাকী ভাই কৃষ্ণ কুন্ডা কৃষ্ণ কোনটা কৃষ্ণ ভাই কৃষ্ণ কৃষ্ণ কৃষ্ণ
তো এতিয়া আমি যেনেকৈ যাব ওলালোঁ হেকাৰাত আজি হেকাৰাত ৰাস আৰু চাম একবাৰ বাকী আৰবইছ আছে লগত কি খবৰ মজা মজা ভিডিঅ' আহি আছে অতি সোনকালে তাৰমানে মোবাইল ই এটা নতুন মোবাইল লৈছে কেমেৰা তাৰমানে মোৰ কেমেৰা কোৱালিটি ভাল নাছিল ভিডিঅ' খাই থাকিব আৰু আৰবইছৰ ইউটিউব চেনেলত পুৰা একদম এইবাৰ ভিডিঅ' আহি থাকিব আৰু কিন্তু মোবাইল লোৱা পাৰ্টি এটা দিবা আছে এই পানটো আমাৰ ভিটি আছে এইফালে পুৰা একদম চলি কাট পুৰা একদম আৰ্মি কাৰ্টিং দিছে মানে আৰু ফৌজি লাগছে দেই কেনে লাগিল খুটাবাৰী ৰাস কেনা বঢ়িয়া বঢ়িয়া আৰু আজি মানে হেকাৰৰ মূৰ্তিখিনি আপোনালোকক দেখুওৱা নাই আজি ডাইৰেক্ট মানে নগৰবেৰাত যাই আছোঁ এতিয়া খুটাবাৰীখিনি অলপমান দেখাবলৈ যিহেতু যোৱা ভিডিঅ'ত আপোনালোকক খুটাবাৰীৰ মূৰ্তি ভালকৈ দেখুওৱা হোৱা নাছিল সেইটো কাৰণে মানে অলপ আজি দেখালোঁ এতিয়া ডাইৰেক্ট নগৰবেৰাকলৈকে যাই আছোঁ এনেকৈ ফাইনেলি গাইজ পাই গ'লোঁ নগৰবেৰা ৰাস ওয়েলকাম টু নগরবেরা শ্রীদেবীর মোকাবেলা क्या बोला तूने শ্রীদেবীর মোকাবেলা ইয়া নগরবেরা ধুনীয়া বঢ়িয়া বঢ়িয়া আহি পালোঁ নগৰবেৰা ৰাস মহোৎসৱ এতিয়া মূৰ্তিবিলাক দেখাবৰ কাৰণে চেষ্টা কৰিম নগৰবেৰা মানে লটাৰী খেলা পাতিছে দাদাহঁতে ৰিক্সা আছে এইবিলাক প্ৰভু কৃষ্ণৰ 10 অৱতাৰ মানে 10টা অৱতাৰ নেকি বা বৃন্দাবন বাকি লাছ তো এইখিনি আছিলে মানে নগৰবেৰা ৰাস মহোৎসৱৰ মূৰ্তি আৰু এতিয়া আমি খেলা বেচা আছোঁ মিনা বজাৰ এই চকৰিটো আৰু মই মৰি গিলেও নুঠো পাউন যি মাথা চকুৱে দিছি তে উঠবি নেকি উঠিম দা ঘূৰে দি সৰু জেগাতে এইগিলাখানত উঠা মন গৈছিল